Hi, hello, namaskar guys. Welcome to our vlog. So guys, আজি আমি দলঙৰ পাৰত আমি সকলো বন্ধু আমাৰ লগত আছে অবিনাশ, অংগত আৰু এফালে আছে আদিত্য। আমি সবে একেলগে আহিলো এপাক আৰু আপোনালোকে ঘৰত থাকিব, সুস্থ থাকিব, কৰোনা পৰা বাচি থাকিব আপোনালোক সকলোৱে। আৰু আমিও অলপ দূৰত আছো, আমি তাৰমানে জংঘলত আছো আপোনালোক এন্টাৰটেইন কৰিবলৈ আহিছো। আৰু এফালে দেখিছে আৰু ডিস্টেন্স মেইনটেইন কৰি ৰাখিব। এনেকৈ মাস্ক লগাব, সকলো হাতত মাস্ক আছে, কিন্তু এতিয়া বৰ্তমান আমি হাৱা খাই আছোঁ, বতাহ, অক্সিজেন পোৱা নাছিলোঁ। তো গাইজ এয়াই এইফালে আছে আমাৰ প্ৰকৃতিৰ এটা সৌন্দৰ্য মনোমোহা দৃশ্য। আপোনালোকে মই বেক কেমেৰা কৰি দেখাই দি আছোঁ, আপোনালোকে দেখিব পাৰিছে সুন্দৰ প্ৰকৃতিৰ মনোমোহা দৃশ্য। আপোনালোকে চাওক, ভূমিকম্পৰ ফলত পানী ওলাই গৈছে এইফালে, ইয়াত চবফালে পুৰা সৌন্দৰ্য দৃশ্য। তো গাইজ আদিত্যই গান এটা গাব আপোনালোকৰ আগত, আমি সকলোৱে উপভোগ কৰিম। এতিয়া শুনক। তো গাইজ দেখিলে আপোনালোকে সুন্দৰকৈ আমাৰ ট্ৰাই কৰিছে গাবলৈ। আপোনালোকে ঘৰতে থকা সুন্দৰকৈ গান গাবলৈ কওক, জাষ্ট এনে ফূৰ্তিৰ কাৰণে আমি লগৰ লগত এনে জমনি এখন কৰোঁ। তো গাইজ আজিলৈ ইমানতে, বাই বাই, টাটা, চি ইউ।